নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ আজি ছাগলী কিছুমান ৰোগৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এইটো F1ৰ পোৱালি। ইয়াৰ কিছুমান ৰোগৰ বিষয়ে আপোনালোকক আজি দেখুৱাম আৰু ক'ম। গতিকে বলক ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। এয়া চাওক, এবিধ ছালৰ ৰোগ। এই ৰোগবিধ এবিধ অকণিৰ পৰা সৃষ্টি হয়। ইয়াক আমি ছাল অকণি বুলি কওঁ আৰু আমাৰ থলুৱা ভাষাত ক'বলৈ গ'লে ছাই বুলি কোৱা হয়। এই ৰোগবিধ বেছি হ'লে ইয়াৰ পৰা ঘাঁহৰো সৃষ্টি হয়। এই মেডিচিনটোৰ নাম টিকাউট। 1 লিটাৰ পানীত 2 ml দিব লাগে। আপোনালোকে পানীৰ পৰিমাণ অনুযায়ী মেডিচিনটো দি দিব পাৰে।